অঞ্চলৰ যিসমূহ মইনা আছে সেই মইনা প্ৰতিভাসমূহ আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাই আহিছোঁ। যিসমূহ অঞ্চলত আমাৰ মইনা পাৰিজাত শাখা নাই সেই শাখা তাত গঠন কৰি তাৰ জৰিয়তে মইনাৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাসমূহ যাতে আমি আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ মইনাসকলৰ লগত যাতে ফেৰ মাৰিব পাৰে তাৰ বাবে বিভিন্ন ধৰণৰ তেওঁলোকৰ কৰ্মসূচীৰে তেওঁলোকক আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিম।